সাপে কামুৰিলে ওজাৰ ওচৰত যাব নালাগে, ডক্টৰৰ ওচৰত যাব লাগে। নমস্কাৰ, আজি 15 আগষ্টৰ দিনা বেদান্ত কুমাৰৰ দোকানৰ ভিতৰত এডাল সাপ ওলাই আছে। সাপডালক উদ্ধাৰ কৰিব আহিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। বহুত অসুবিধাজনক জেগাত সোমাই আছে সাপডাল, চাওক আপোনালোকে। লগতে মোৰ এই ৰাজীৱ কলিতা স্নেকমেন পেজটো যদি আপোনালোকে ফ'ল' কৰা নাই ফ'ল' কৰি দিব আৰু মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আচলতে মোৰ সাপ ধৰা ষ্টিকডাল বেয়া হৈছে, যাৰ বাবে মই হাতেৰে ধৰিব লগা হৈছে। এইটো মোৰ ভুল হৈছে বাৰু। এইটো সাপ আচলতে অবিষাক্ত সাপ হয়, যাক নেকি মচৰাগুম বুলি কয় বা ইণ্ডিয়ান ৰেড স্নেক বুলি কয়। সাপটো বহুত ডাঙৰ হয়, যথেষ্ট ডাঙৰে হয়। কিন্তু এই সাপটো যদি কাৰোবাক কামোৰে বেছিভাগ মানুহ হাৰ্ট এটেকত মৃত্যুবৰণ কৰিব লগা হৈ যায়। তো গতিকে এই সাপটো আপোনালোকে চিনি পালেই হ'ল, এইটো মচৰাগুম বুলি কয় বা হুলীয়াবৰীয়া সাপ বুলি কয়, লগতে বাৰীৰখীয়া সাপ বুলি কয়। আজি নাওকাটাৰ চকত দীনবন্ধুৰ দাদা দোকানৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিলোঁ মই আজি এই সাপডাল। এই সাপে কামুৰিলে ওজাৰ ওচৰত যাব নালাগে, ডক্টৰৰ ওচৰত যাব লাগে। তেনেকুৱা কথা আৰু এইটো সাপটো মই এতিয়া আপুনি সাপটো ক'ত নিব? এতিয়া ক'ত পেলাব? ফৰেষ্টত লৈ যাম। বস্তু নিব? অঁ, আপুনি কেনেকৈ ধৰিলে? হাতে ধৰিছে। আপোনাৰ কিবা আছে নেকি? কিবা মানে ধৰা কিবা যন্ত্ৰ মন্ত্ৰ বা আপোনাৰ কিবা এই যাদু মন্ত্ৰ কিবা আছে নেকি? যাদু মন্ত্ৰ এইবিলাক নাই, একো নাই, এনে ধৰিছে আৰু। আমাৰতো দেখা পাই ভয় লাগিছে, আমি অন্তৰৰ পৰাই হয়তো ভয় কৰোঁ সাপ বুলি ক'লে। গতিকে আপুনি ধৰিছে, আপুনি ধন্যবাদ দিছে। ধন্যবাদ। ধন্যবাদ। ঠিক আছে।